Hello friends, welcome to DB Vlogs. আজি পুনৰ ৰাতিপুৱা সোনকালে উঠিলোঁ। আজি বিশেষ এটা স্থানত গৈ আছোঁ, ৰাণী গুৱাহাটীৰ পৰা ঠিক 26 কিলোমিটাৰ দূৰত। সকলোৱে কয় যে ৰাণী প্লেচটো খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই। গতিকে আহকচোন আজি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটা দিন কটাওঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, আমি আহি পালোহি ৰাণীৰ পিকনিক স্পট, এখন কপিলীৰ গেট। ইয়াৰ পৰা ঠিক অলপ দূৰতেই পিকনিক স্পটটো আছে। গতিকে আহকচোন আমি অকণমান ঘূৰি আহোঁ। এয়া হৈছে কপিলী, ৰাণীৰ ওচৰতে। ৰাণীয়ে হয়, জেনেৰেলি ৰাণীয়ে বুলি কয় এইটোক। দেখিছে পিছফালে কেৱল মানুহ আৰু মানুহ। সকলোৱে এটা দিন ওলাই আহিছে বনভোজস্থলীলৈ এসাঁজ লগে ভাগে খাবলৈ। এই বনভোজস্থলীত যদি কোনো মাছ মাংস অনা নাই, ইয়াত আপুনি গাহৰি পৰকো ব্যৱস্থা আছে। বাইদেউ ষ্টিকৰ দাম কিমান? 50 টকা। গতিকে আপোনালোকে যদি গাহৰি পাহৰি আহিছে, তেতিয়া আপুনি ইয়াৰ পৰাই কিনি খাব পাৰিব না। 50 টকা প্লেট পুৰা গাহৰি।
হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া কপিলিত। এইখন হৈছে ৰাণী, গুৱাহাটীৰ পৰা ঠিক 25-26 কিলোমিটাৰ দূৰত আছে আৰু ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া ঠাই। আপোনালোক সকলোৱে আহিব, এই ঠাইখন এক্সপ্ল'ৰ কৰিব আৰু এনজয় কৰিব। ইয়াত সকলোৱে আহে বনভোজ খাবলৈ আৰু ইয়াত সকলো ব্যৱস্থা আছে। আহক আমি ভিতৰত এটা ঝৰ্ণা আছে, আমাৰ ঝৰ্ণাটো চাব যাওঁ, আহকচোন। মস্ত এটা শিল পাথৰ, চাওঁ উঠো, পৰি যাম, উঠিব পাৰিম নাই। এইখন হৈছে ৰাণী, এই পাত হৈছে বগৰী। বগৰী হৈছে নে বা? বগৰী হোৱা নাই, কেঁচা কেঁচা হৈ আছে। চাওঁ পকিছে নেকি। ইমান বগৰী দেখিছেনে বা! এটা ললোঁ, ছিঙিলোঁ। কেহা কেহা হৈছে। মোৰ পিছফালে দেখিছে এইটো ঝৰ্ণা, ইমান ধুনীয়াকৈ বৈ আছে ঝৰ্ণাটো। আৰু ওচৰত যাবলৈ মই চেষ্টা কৰিম, আহকচোন। আহি আছোঁ, আহকচোন। এইটো যে ঝৰ্ণা, আহি পালোহি। ইয়াতকৈ আৰু ওপৰত যাব নোৱাৰোঁ, ইমান ধুনীয়াকৈ বৈ আছে ঝৰ্ণা দেখিছে। আৰু মই অলপ চাৰিওফালে কেমেৰা মই দেখাব চেষ্টা কৰিছোঁ। নীৰৱ নিশ্চিন্নভাৱে বৈ আছে, বৈ আছে, বৈ আছে, যেন ৰখিবলৈ কাৰো সময় নাই। এয়াই হৈছে প্ৰকৃতিৰ সৌন্দৰ্য। ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ, পানীৰ শব্দই যেন বাৰুকৈ আপ্লুত কৰিছে। ধীৰ ধীৰ শব্দই যেন নৱবৰ্ষক গছৰ পুলিপাতে যেন স্বাগতম কৰিছে। সঁচাই এটা মনোমোহা দৃশ্য, ইমান ধুনীয়া প্ৰকৃতিৰ মাজত, পানীৰ ধীৰ ধীৰ শব্দৰ মাজত যেন ইয়াৰ পৰা আঁতৰি যাব মন নাযায়। এটা দিন এনেকৈ ধুনীয়াকৈ প্ৰকৃতিৰ বুকুত বিলীন হৈ গৈছোঁ, ইমান সুন্দৰ পৰিৱেশত। সঁচাকৈ আপোনালোকে আহিব এদিন, উপভোগ কৰিব এই ঠাইডোখৰ। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া ঠাই, সঁচাই আপোনালোকে ভাল পাব। এয়া হৈছে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য। সঁচাই যদি এটা দিন যদি প্ৰকৃতিৰ মাজত এনেকুৱা ঝৰ্ণাৰ মাজত যদি কটাবলৈ পায়, সঁচাই নিজকে ধন্য মানো আৰু আত্মহাৰা হৈ যাওঁ, প্ৰকৃতিৰ মাজত বিলীন হৈ যাওঁ। যেন দুখ, ভাগৰ, কষ্ট সকলোবোৰ শেষ হৈ যায়, যেন প্ৰকৃতিয়ে যেন সেইবোৰ আঁকোৱালি লয়। আকৌ উভতি যাওঁ এটা সতেজ মন লৈ কৰ্মক্ষেত্ৰলৈ। মই যিমান পাৰোঁ আপোনালোকক এই ঠাইডোখৰ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ এবাৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।
আহোঁ মই আজিলৈ আহোঁ সকলোৱে বিদায় মাগিছোঁ নমস্কাৰ জনাইছোঁ নেক্সট উইকত আকৌ এটা ধুনীয়া ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ তেতিয়ালৈকে টাটা বাই বাই Oh!